নমস্কাৰ বন্ধুসকল, সৰুৰে পৰা আমি শুনি আহিছো যে পানী সদায় বেছিকৈ খাব লাগে। এই কথাষাৰ আমাৰ অসম চৰকাৰেও বেছি চিৰিয়াছলি লৈ ল'লে। সেইকাৰণেইটো য'ত প্ৰয়োজন নাই তাতো জল জীৱন মিছন আঁচনিৰ দ্বাৰা পানী বিলাই ফুৰিছে। এনিৱেইজ, পানী বেছিকৈ খাব লাগে এইটো চবেই কয়, কিন্তু পানী বেছি খালেও যে আপুনি ডাঙৰ ৰোগত ভুগিব লগা হ'ব পাৰে সেইটো হ'লে কোনো নকয়। তো চিন্তা নকৰিব, মই আছো নহয়। মই কৈ আছো আপোনাক, শুনক। যেতিয়া আপুনি বটল উঠাই, গিলাচ উঠাই বা মগটোকে উঠাই ঘুটকৈ একেলগত বহুত পানী খাই দিয়ে, তেতিয়া সেই পানী আপোনাৰ পেটৰ ভিতৰত গৈ ভিতৰৰ এই অংশটোত জমা হৈ যায়। বেছি পানী জমা হৈ যোৱাৰ ফলত এই অংশটোৱে ভালকৈ কাম কৰিব নোৱাৰে। ইয়াৰ ফলত কি হয় যে আপোনাৰ পেটত বেছি পৰিমাণে এচিডৰ সৃষ্টি হয় আৰু পিছত আপুনি ফাৰ্মেচীলৈ দৌৰি ফুৰে গেছৰ টেবলেট বিচাৰি। মাত্ৰ এয়াই নহয়, একেলগত ঢেৰমান পানী খাই দিলে সেই পানী আপোনাৰ ব্লাডত মিহলি হৈ যায় আৰু ব্লাড ডাইলিউট হৈ যায়। পিছত এই পানী বাহিৰলৈ উলিয়াবলৈ আপোনাৰ কিডনীয়ে স্পীডত কাম কৰিবলগীয়া হয়। এনে অৱস্থাত কিডনীয়ে পানীখিনি ভালকৈ ফিল্টাৰ নকৰাকৈ বাহিৰলৈ উলিয়াই দিয়ে আৰু ফলত পানীত থকা লাগতিয়াল মাইক্ৰ নিউট্ৰিশ্যনছবোৰো পানীৰ লগতে ওলাই যায়গৈ। এতিয়া আপোনালোকেতো ভাবিছে চাগে যে মইতো বছৰ ধৰি এনেকৈ পানী খাই আছো, কিন্তু এতিয়ালৈকেতো মোৰতো একো নহ'ল। তো এতিয়া উত্তৰটো শুনি লওক। আজিলৈকে যে আপোনাৰ একো হোৱা নাই তেনে নহয়। এনেদৰে পানী খালে আপোনাৰ কাম কৰা কেপাচিটি কমি যায়। আপোনাৰ স্কিনৰ প্ৰব্লেমে দেখা দিব, চুলি সৰি যোৱা প্ৰব্লেমে দেখা দিয়ে, আপোনাৰ মুডত প্ৰভাৱ পৰে, লগতে আপোনাৰ কিডনীটোৱেও বহুত কষ্ট পায়। তো এতিয়া কি কৰিব, পানী খুৱাই বাদ দিব নেকি? সেইটো বাৰু পচিবলো নহয়। এতিয়া সলিউশ্যনটো শুনি লওক। পানী আপুনি যিমান লাহে জিৰাই খাব পাৰে আপোনাৰ কাৰণে সিমানেই ভাল। কাৰণ তেতিয়া আপোনাৰ মুখত থকা সালাইভাৰী এমএলএছ নামৰ এনজাইমটো সেই পানীত মিহলি হৈ আপোনাৰ পেটলৈ যাব, যিয়ে আপোনাক এচিডিটিৰ লগতে বহুত বেমাৰৰ পৰা বচাব। এনেদৰে লাহে পানী খালে আপোনাৰ ডাইজেষ্টিভ চিষ্টেম, মানে আপোনাৰ হজম হোৱা প্ৰক্ৰিয়াটো হেল্ডি হৈ থাকে আৰু খাদ্যত থকা প্ৰত্যেকটো ভিটামিন শৰীৰে গ্ৰহণ কৰিব পাৰে। আৰু এটা কথা যে পানী কেতিয়াও থিয় হৈ বা খাৰা নাখাব, কাৰণ যেতিয়া আমি থিয় হৈ পানী খাওঁ তেতিয়া সেই পানী পেটত বেছি সময় নৰখে, চিধা ইণ্টেষ্টাইনত এবজৰ্ব হৈ কিডনীলৈ গুচি যায়। ফলত কিডনীৰ ওপৰত প্ৰেছাৰ বাঢ়ি যায়, যিটো আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া। আৰু বহুতে কি কৰে যে বটলেৰে পানী খাওঁতে বটলত মুখ নলগাই অকণমান ওপৰৰ পৰাই পানীখিনি মুখত ঢালি দিয়ে। এনেদৰে পানী খালে পানীৰ লগত এয়াৰো আপোনাৰ ভিতৰলৈ গুচি যায়, ফলত গাঁঠিৰ বিষ, পিম্পল, ড্ৰাই স্কিন এনেধৰণৰ 21 বিধ বেমাৰে দেখা দিয়ে। চ' মই ইমানখিনি হেল্পফুল ইনফৰমেশ্যন আপোনাক দিলোঁ, তো আপুনিও আজি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান হেল্প কৰি দিয়ক। চ' আজিলৈ ইমানেই, গুড বাই।